Hey guys, स्वागतम जनाइছো मान এটা ভিডিঅ'লৈ ওপেনিংৰ পৰা চাই দিয়ক আপোনালোক ভিডিঅ'টো মোৰ এটা চেনেল এটা আছে মিউজিক অফিচিয়েল আসাম বুলিকে আছে তো মই এটা ডিসক্ৰিপচনৰ লিংকটো দি দিম তো আপোনালোকে চাই ল'ব গাইস আমি কৈছো এতিয়া বহুত দৰা চলি নাই একদম ৰেডি আমি পুৰা ফায়াৰ হৈ আছো নজবল কিবা এটা দোকান কৈ দিয়া কিবা কম আজি আমি যাই আছো উমট্ৰু বলা আজি সুইমিং কি হ'ল নামিলা নামিলা কিয় বৰা বহুত ইণ্টাৰেষ্টিং হ'ব ভিডিঅ'টো গাইছ চাই থাকিব আপোনালোকে মজা লাগিব এক্সপিৰিয়েঞ্চ হ'ল এতিয়া গৈ আছোঁ পুৰা জংঘলৰ মাজে মাজে গাইছ চাওক পুৰা ৰাস্তা চাওক খালি গুফাৰ ভিতৰত আৰু আগততো দেখাই পাইছে আপোনালোকে দেখা পাইছে এইখিনি জুইটো লগাইছিল গাইছ আমাৰ অসমৰ জাতীয় ভাষা হ'ল কেলা কিন্তু ৰাস্তা বহুত বেয়া গাইছ আমি আহি পালোঁ ইয়াতে বঢ়িয়া লাগে এতিয়া চবে নামি আছোঁ ঘৰত নামি আছোঁ পুৰা নামা হৈ গ'ল নামি আছোঁ দেখা পাইছে অঁ চাওক আমাৰ ছোৱালী বহুতকেইটা আহিছে পুৰা পাঞ্জাৱৰী উঠি আছে পুৰা তিনিখন দেখা পাব মানে তিনিখন আছে আগত Z900 তিনিখন আছে আগত তো এইখিনি লিখা আছে গাইছ অলপ থুলমূলকৈ বুজাই দি আছোঁ মই চাইৰেন বজিলে মানে যেতিয়া চাইৰেন বজায় তেতিয়া আপোনালোক উঠি আহিব লাগিব কাৰণ পানীটো ডাইৰেক্ট আহি যাব মানে সেইকাৰণে এইটো এটা নটিচটো দিয়া হৈছে ইয়াতে তো গোটেইকেইটা দেখা পাইছে গোটেইকেইটা নামিল আমাৰ ছোৱালীবিলাক চাওক পিনাচোন আহি পালোঁ তো গাইছ আমি ফাইনেলি আহি পালোঁ তো আপোনালোকে চাই দিয়ক ভিডিঅ'টো যাম এতিয়া গা চা ধুম তাতে আমি খানা খাম বুলি আহিছোঁ কেৰাহী চেৰাহী চব লৈ আহিছোঁ বটল চটল এইবিলাক নামাই আছে চব পুৰা এইবিলাক পুৰা আমাৰ গাড়ী ড্ৰাইভাৰটো লাষ্টত দেখাই দিওঁ তই দেখাই দিওঁ নজবল কেনে বঢ়িয়া পুৰা কেৰাহী চেৰাহী আনিছোঁ আমি খানা খোৱাকৈ এইবিলাক আমাৰ চামান এইবিলাক পুৰা আমাৰ এই পুৰা ৰেডি খোৱাৰ কাৰণে আমি লৈ আহিছোঁ এইবিলাক চবে খানা চানা খাই আছে যিহেতু ৰবিবাৰ চানডে হয় ন চবে খানা চানা খাই আছে আৰু পানী চাক না গাইছ আৰু আমাৰ ল'ৰাবোৰ ইয়াতে আছে চবে কৈ দেই হাল্লা হাল্লা ফাইনেলি আমি আহি পালোঁ তো এতিয়া চাওক পানী ৰাখা চব মই শুনে পানী কেনে পানী বহুত ক্লিন পানী হয় পানী চাই আপোনালোকে মজা পাই যাব একদম পানী একদম তলত শিল দেখা পায় মজা পানী চাওক পানী চাই মানে অদ্ভুত লেভেলৰ মজা মানে আমাৰ এই ল'ৰাই এই ভাত চাত বনাবৰ কাৰণে পানী লৈ আছে কেনে গা ধুম আজি গা ধুম খানা খাম আজি পুৰা ফুল এনজয় কৰিম আজি মানে চানডে পৰা আজি চানডে স্পেচিয়েল চানডে আমাৰ কাৰণে আজি তো আপোনালোকে খানা ৰেডি হ'ব আপোনালোকক দেখাই আছোঁ আমাৰ ল'ৰাবোৰ আহি কিনে জপিয়াই দিলি ইয়াতে গা ধুলীয়া নেকি কেনে কেনে ব্ৰেডৰ প্ৰিপেৰেশ্যন গাইছ ধুনীয়াকৈ ব্ৰেড চেড ডেলি লগাই কিনে খাম গাইছ তাৰপিছত ভাতৰ ব্যৱস্থা হ'ব এতিয়া আমি কাটি আছোঁ খৰি বৰ্তমান এতিয়া দেখা পাইছে আপোনালোকে খৰি কাটি আছোঁ খৰিখিনি মানে এতিয়া যিহেতু আমি খৰিতে ভাত বনাম ন সেইকাৰণে খৰিবিলাক অলপ যোগাৰ কৰি আছোঁ তাৰপিছত ভাতটো সিহঁতে বনাব খৰি কটাৰ দায়িত্বটো আমাৰ যিহেতু চবেই একেলগে আহিছোঁ অলপ কামটো কৰিব লাগিব ন খানা বুলি ক'লে বাহিৰত আহি কিনে অলপ কামটো কৰিব লাগে নেকি নামল মজাকৈ খানা চানা খাই কিনে আপোনাক দেখাইছোঁ গা চা ধুম গা চা ধুই কিনে আপোনালোকক দেখাম চাই দিব আৰু ইয়াতে আহিব আহি কিনে বিন্দাছ মজা আৰু ইয়াৰ পৰা আপোনালোক গুৱাহাটীৰ পৰা ইয়াৰ পৰা 26 কিলোমিটাৰ হয় বেছি দূৰ নহয় আপোনালোকে আহিব পাৰে মজাকৈ খালি মানে ধৰি লওক 4 চকা লৈ অলপ প্ৰব্লেম হয় কিয় কৈছোঁ ৰাস্তা বেয়া আৰু বাইক লৈ আহিলে ভাল হয় কমফৰ্ট হয় ভাল সেইখিনিয়ে লাষ্টলৈকে দেখাই আছোঁ আপোনালোকক কি হয় কম্পিটিশ্যন হৈ আছে গাইছ খেলা হৈ আছে ইয়াতে বৰ্তমান হৈ আছে খানাৰ প্ৰিপেৰেশ্যন খানা বনাই আছে একদম মজা আৰু অলপ গাড়ী দিয়া ভাল লাগিছে
মাজনী হাতত চট লৰালৈ ধৰি থাকোঁতে মাজনী দে কি হ'ল বিকিদা মজা লাগিছে মেইন ধামা কচম দিয়া বিকিদা কাখন ধুনীয়া জানৈ তৰাৰে চিলিকা ঠিক আছে গা চা ধুই কিনে খানা খাই দিলোঁ এতিয়া চাওক চবে খানা খাই আছে কমপ্লিটলি চেছ হ'ল আৰু মানে আপোনাৰ ভাতটো বাছিল কিন্তু চব্জিটো নাবাছিল খাই আছে এতিয়ালৈকে ইমান লেজি বাপৰে চলে নি তুমি চবকে দি কিনে মই খাই আছো ফাইনেলি কমপ্লিট হ'ল শুনা আদায় লৈ কিনে আমি ওলাই আছোঁ